বিজেপি বুলি এটা দল যে আছে অসমত সেইটো আচলতে অৰিজিনেল বিজেপি একো নাই, সব ডুপ্লিকেট বিজেপি। গতিকে এওঁলোকে যিটো কাম কৰিছে অৰিজিনেল বিজেপি এইটো ছাপৰ্টেও কৰা নাই। গতিকে এই বিজেপিৰ একচুৱেল কোনো অস্তিত্বই নাই। গতিকে মই ভাবোঁ এই পাৰ্টিটোৰ লগত সম্পৰ্ক ৰখাটো এইটো সিদ্ধান্ত ল'ব হাইকমাণ্ডে, কিন্তু মই নাভাবোঁ, কাৰণ আমাক BTCৰ অত্যাচাৰ কৰা পাৰ্টি একমাত্ৰ বিজেপিয়ে। NDAৰ লগত নাথাকাটো এতিয়া এইটো হাইকমাণ্ডে ওপৰত সিদ্ধান্ত ল'ব, কিন্তু বিশেষকৈ মই কেন্দ্ৰীয় উপসভাপতি হিচাপে যিহেতু নিযুক্তি পাইছোঁ, গতিকে মোৰ মতটোহে মই প্ৰকাশ কৰিম। আমি বিজেপিটোৰ নিজস্ব কোনো দল হিচাপে, কাৰণ বিজেপি ইজ কনষ্টিটিউটেড বাই AGP, কংগ্ৰেছ, গোটেইকেইটা পলিটিকেল পাৰ্টিৰ ভাগৰাবিলাক আহি পেলাই তাতে বিজেপি গঠন কৰে। বিজেপি বুলি এটা দল যে আছে অসমত সেইটো আচলতে অৰিজিনেল বিজেপি একো নাই, সব ডুপ্লিকেট বিজেপি। গতিকে এওঁলোকে যিটো কাম কৰিছে অৰিজিনেল বিজেপি এইটো ছাপৰ্টেও কৰা নাই। গতিকে এই বিজেপিৰ একচুৱেল কোনো অস্তিত্বই নাই। গতিকে মই ভাবোঁ এই পাৰ্টিটোৰ লগত সম্পৰ্ক ৰখাটো এইটো সিদ্ধান্ত ল'ব হাইকমাণ্ডে, কিন্তু মই নাভাবোঁ, কাৰণ আমাক BTCৰ অত্যাচাৰ কৰা পাৰ্টি একমাত্ৰ বিজেপিয়ে। আগতে কংগ্ৰেছৰ লগতো কৰিছিলে, মাননীয় প্ৰমোদ বৰদেৱ আৰু হাগ্ৰামা মহিলাই ডাঙৰ তেওঁলোকৰ কংগ্ৰেছৰ লগতে সম্পৰ্ক আছিলে, তেওঁলোকে এনেকুৱা অত্যাচাৰ কৰা নাই। কাৰণ মই এটাই উপলব্ধি কৰিব পাৰিছোঁ, 70 বছৰ মানুহে কংগ্ৰেছক নিৰ্বাচিত কৰিছিলে, এই কথাটো 12 বছৰত বুজি পাইছে যে বিজেপি কিয় নিৰ্বাচন নকৰিলে, সেইটো হৈছে কথাটো। আৰু গতিকে কাৰণ মষ্ট কমিউনিয়েল পাৰ্টি হিচাপে মই বিশেষকৈ মইতো সমৰ্থন নকৰোঁ এইটো পাৰ্টিক, সেইটোৱেই কথাটো। আৰু নিৰ্ভৰ কৰিছে আমাৰ হাইকমাণ্ডৰ ওপৰত। যদি হাইকমাণ্ডে বিচাৰে মই খেলিবই লাগিব, তেতিয়াতো খেলিবই লাগিব, উপায় নাই। যদি তেওঁ নিবিচাৰে তেতিয়াহ'লে আমি নেখেলোঁ, মই পাৰ্টিৰ কামে কৰিম, কাৰণ মই এতিয়া ফ্ৰী। গতিকে আমাৰ চিন্তাধাৰাটো হ'ল BTCৰ উন্নয়ন। BTCৰ উন্নয়নৰ বাবে হাগ্ৰামা মহিলাৰ যিটো চিন্তাধাৰা, প্ৰমোদ বড়ো ছাৰৰ যিটো চিন্তাধাৰা, এই দুইজনৰ চিন্তাধাৰা একেই। আমি কাৰো ভেজালত নাযাওঁ। গতিকে আমি শুধু বিচাৰোঁ BTCৰ উন্নয়ন। সেইকাৰণে আমি ৰাজনৈতিক দলবিলাকৰ লগত মিত্ৰতা কৰিব লগা হৈছে, কিন্তু মিত্ৰতাৰ পৰিণতি যে তিক্ত অভিজ্ঞতা আমাৰ হৈছে, এই তিক্ততাটো আমি সহ্য কৰিব নোৱাৰোঁ। বিশেষকৈ আমি জনজাতি মানুহ হিচাপে এইবিলাক সহ্য কৰিব নোৱাৰোঁ।